এই পৃথিৱীত একোৱেই স্থায়ী নহয়। এক সন্তুষ্ট মন হৈছে এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ। আপোনাৰ কামবোৰ কৰক, ফলৰ বিষয়ে চিন্তা নকৰিব। ঈশ্বৰ প্ৰতিটো বস্তুত আছে, প্ৰতিটো জীৱত আছে। আত্মা হৈছে অমৰ, গতিকে মৃত্যুৰ বিষয়ে চিন্তা নকৰিব। আমাৰ চূড়ান্ত লক্ষ্য হৈছে ঈশ্বৰৰ সৈতে একত্ৰিত হোৱা। মানুহ নহয়, তেওঁৰ মন কাৰোবাৰ বন্ধু বা শত্ৰু হয়। আভিজাত্য হৈছে এনে এক গুণ যাক স্থিতিৰ পৰা নহয়, ৰীতি নীতিৰ পৰা প্ৰাপ্ত কৰা হয়। কোনো ব্যক্তিৰ তেওঁৰ কৰ্মই তেওঁৰ ভাগ্য সৃষ্টি কৰে। বৰ্তমান পৰিস্থিতিত আপোনাৰ কৰ্তব্যই হৈছে আপোনাৰ ধৰ্ম। মনটো হৈছে অতি চঞ্চল, যিয়ে মানুহৰ হৃদয়ত অস্থিৰতাৰ সৃষ্টি কৰে। যেতিয়া ব্যক্তি এজনে তেওঁৰ কামত আনন্দ পায়, তেতিয়া তেওঁ সিদ্ধতা লাভ কৰে। আলোকিত ব্যক্তি এজনৰ বাবে লেতেৰা শিল আৰু সোণৰ স্তূপ সকলো একেই। আপোনাৰ কামবোৰেই হৈছে আপোনাৰ পৰিচয়, অন্যথা একে নামৰ হাজাৰ হাজাৰ লোক আছে। ধৰ্ম কেৱল কৰ্মৰ দ্বাৰাহে হয়। কৰ্ম অবিহনে ধৰ্মৰ কোনো সংজ্ঞা নাই। অহংকাৰৰ দ্বাৰা এজন ব্যক্তিৰ সন্মান, বংশ, গৌৰৱ এই তিনিওটাই ধ্বংস হৈ পৰে। জীৱনত নিজকে কেতিয়াও কাৰো সৈতে তুলনা নকৰিব। আপুনি আপোনাৰ কামত সৰ্বশ্ৰেষ্ঠ। মানুহে কেতিয়াও বেয়া কাম কৰিব নালাগে, ই নিজে নিজেই হৈ যায়। আৰু ভাল কাম চেষ্টা কৰিও কৰিব নোৱাৰি, কিন্তু ইয়াক কৰিব লাগে। যিজন ব্যক্তিয়ে নিজৰ মনটো নিয়ন্ত্ৰণত নাৰাখে, তেওঁ নিজেই নিজৰ শত্ৰু হৈ পৰে। এজন জ্ঞানী ব্যক্তিয়ে আসক্তি অবিহনে সমাজৰ কল্যাণৰ বাবে কাম কৰা উচিত। স্বাৰ্থ হৈছে সংসাৰৰ এনেকুৱা এটা কোৱা, যাৰ পৰা ওলাই অহাটো ইমান সহজ নহয়।